Hello guys, welcome to my YouTube channel Education and Entertainment with AJ. আপোনালোকৰ লগত মই আশাদুল মোৰ বিষয়ে জানিবলৈ হলে মোৰ YouTube চেনেলত গৈ এবাউটত মাৰিলে ডিটেইলছত পাব মৰমৰ চাকৰি প্ৰাৰ্থীসকল আৰু বন্ধু বান্ধৱীসকল আসাম গভৰ্নমেণ্ট আৰু সেন্ট্ৰেল গভৰ্নমেণ্টে পাতি থকা বিভিন্ন কম্পিটিটিভ এক্সাম বা আসাম গভৰ্নমেণ্টৰ 1 লাখ চাকৰিৰ বিভিন্ন পৰীক্ষাত আহিব লগা সাধাৰণ জ্ঞানৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট টপিক যাৰ পৰা কুৱেশ্যন আহিয়ে থাকে সেইবোৰৰ কিছুমান টপিক আমি ডিটেইলছত আলোচনা কৰিম আৰু কিছুমান ছুটি ভিডিঅ' বনাম আপোনালোকে গোটেই ভিডিঅ'বোৰ চালে যিকোনো কম্পিটিটিভ এক্সামত আপোনালোকৰ বহুত সহায় হ'ব বুলি আশা কৰিলো আজিৰ টপিকটো হ'ল অসমৰ বিষয়ে ডিটেইলছত জানোৱা হওক আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব অল নোটিফিকেশন অন কৰিব লাইক কমেন্টস আৰু বন্ধু বান্ধৱীসকলৰ লগত বেছিকৈ শেয়াৰ কৰিব আহক আমি মেইন ভিডিঅ'টো লৈ যাওঁ অসমৰ বিষয়ে আমি ডিটেইলছত একদম তন্নকৈ একদম ছুটি বস্তু লৈকে আমি শিকিম আসাম এ ষ্টেট অফ ইণ্ডিয়া অসমখন হৈছে কি আমাৰ ভাৰতৰ এখন ষ্টেট ৰাজ্য আৰু এইটো কোড সিচুৱেটেড এইটো অৱস্থিত আছে কি ভাৰতৰ উত্তৰ পূব অংশত অৱস্থিত কুৱেশ্যনত আহে যে অসমৰ লেটিটিউড বা অক্ষাংশ ইয়াক অসমীয়াত অক্ষাংশ বুলি কোৱা হয় এটো আমি লিখিম 24 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ আৰু যদি লংগিটিউড আহে দ্ৰাঘিমাংশ যদি আহে তেনেহলে আমি লিখিব পাৰো 90 ডিগ্ৰী ইষ্ট টু 96 ডিগ্ৰী ইষ্ট অসমখন স্বাধীনতাৰ আগত অসম নামৰ এখন প্ৰদেশ আছিল হেতু গঠন কৰিছিল ব্ৰিটিছৰ সময়ত এটো 1912 চনত গঠন কৰিছিল পিছত স্বাধীনতাৰ পিছত অসমখন এখন ৰাজ্য হিচাপে গঠন কৰে 26 জানুৱাৰী 1950 চনত অসমৰ মুঠ মাটিকালি হৈছে যে 78438 বৰ্গ কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰ বা ইয়াত যদি আমি মাইলত কও তেনেহলে 30285 স্কয়াৰ মাইল বা বৰ্গ মাইল অসমৰ সীমা যদি আমি চাও তেনেহলে উত্তৰত আছে নৰ্থত আছে ভুটান আৰু অৰুণাচল প্ৰদেশ পূবত আছে নাগালেণ্ড আৰু মণিপুৰ দক্ষিণত আছে বা সাউথত আছে কি মেঘালয় ত্ৰিপুৰা মিজোৰাম আৰু বাংলাদেশ ওয়েস্টত আছে বা পশ্চিমত আছে ওয়েস্ট বেংগল অসমে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে যে অসমে কেইখন ৰাজ্যৰ লগত বৰ্ডাৰ শেয়াৰ কৰে অসমে 7খন ৰাজ্যৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আৰু এটা কোৱেশ্চন আছে যে দুটা ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰে সেই দুটা হৈছে বাংলাদেশ আৰু ভুটান অসমে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰে বাংলাদেশৰ লগত আৰু ৰাজ্য হিচাপে মেঘালয়ৰ লগত আমি জানো যে অসমৰ দুটা উপত্যকা আছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাত এতিয়া 2022 চনলৈকে 32টা ডিস্ট্ৰিক্ট আছে এতিয়ালৈকে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে আৰু বৰাক উপত্যকাত 3টা ডিস্ট্ৰিক্ট আছে সেই তিনিটা হৈছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি অসমৰ আমাৰ যেটো স্লোগান ইম্পৰ্টেন্ট স্লোগান যেটো আছে হেতু কি জয় আই অসম অসমৰ জাতীয় সংগীত আছে যেটো হৈছে ও মোৰ আপোনাৰ দেশ এই ও মোৰ আপোনাৰ দেশ এই যে জাতীয় সংগীতটো আছে ইয়াৰ বিষয়ে আমি অলপ জানো আহক এই ও মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটো লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাক ৰহৰাজ বুলি উপাধি দিয়া হৈছিল এইবিলাক পিছত আমি ভিডিঅ' বনাম এতিয়া আৰু এই হুৰটো যে দিছিলে ও মোৰ আপোনাৰ দেশ জাতীয় সংগীতটোত তেখেত আছিলে কমলা প্ৰসাদ আগৰৱাল আৰু এই জাতীয় সংগীতটো প্ৰকাশ পাইছিলে 1919 চনত বাহী আলোচনীত প্ৰকাশ পাইছিলে আৰু এটোক অফিচিয়েলি কাৰ্যকৰী কৰিছিলে 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত এটো কাৰ্যকৰী কৰিছিলে গ্ৰহণ কৰিছিলে অসমৰ ৰাজধানী হৈছে আমি জানো দিছপুৰ অসমত এতিয়া 2022 চনলৈকে 35খন ডিস্ট্ৰিক্ট আছে আৰু একদম নতুনকৈ যেটো ডিস্ট্ৰিক্ট বনাইছে হেতু হৈছে তামুলপুৰ অসমৰ মাটি হিচাপে আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট হৈছে কি কাৰ্বি আংলং আৰু অসমৰ মাটি হিচাপে আটাইতকৈ ছুটি ডিস্ট্ৰিক্ট একদম সৰু ডিস্ট্ৰিক্ট হৈছে বজালি 2022 চনৰ মতে কিন্তু আগতে এটো বেলেগ আছিল 2022 ৰ আগত বজালি ডিস্ট্ৰিক্ট হোৱাৰ আগতে বেলেগ আছিল হেতু সাউথ শালমাৰা আছিল
অসমৰ যদি পপুলেশ্যন হিচাপে আমি জনসংখ্যা হিচাপে আটাইতকৈ ডাঙৰ জিলা দেখিব বিচাৰোঁ তেনেহ'লে এইটো হৈছে নগাঁও আৰু একেবাৰে কম জনসংখ্যা থকা জিলা হৈছে মাজুলী গভৰ্ণৰ আমি গভৰ্ণৰৰ বিষয়ে জানিম অসমৰ গভৰ্ণৰৰ বিষয়ে গভৰ্ণৰ হ'বলৈ হ'লে কি কি কোৱালিফিকেশ্যন লাগে আমি অকণমান জানো গভৰ্ণৰ শুড বি ইণ্ডিয়ান চিটিজেন গভৰ্ণৰ ভাৰতৰ নাগৰিক হ'বই লাগিব 2 নম্বৰ একদম কমচে কম 35 বছৰ বয়স হ'ব লাগিব আৰু গভৰ্ণৰক কোনে এপইণ্টমেণ্ট কৰে কোনে নিযুক্তি দিয়ে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গভৰ্ণৰক এপইণ্টমেণ্ট কৰে বিভিন্ন ধৰণৰ ৰাজ্যত বা আমাৰ কেন্দ্ৰশাসিত যিবিলাক অঞ্চল আছে সেইবিলাকত দিয়ে বৰ্তমান অসমৰ গভৰ্ণৰ হৈছে জগদীশ মুখী অসমৰ প্ৰথম গভৰ্ণৰ স্বাধীনতাৰ আগত অসমৰ প্ৰথম গভৰ্ণৰ আছিলে নিকোলাছ বিয়েৰছন বেল আৰু স্বাধীনতাৰ পিছত অসমৰ প্ৰথম গভৰ্ণৰ হৈছে মহাম্মদ সালেহ আকবৰ হাইদৰি মই ডাঙৰ প্ৰেগাফ হিচাপে মই ভিডিঅ' বনোৱা নাই বা তেনেকুৱা বনালে আপোনালোকৰ মনতো নাথাকে সেইকাৰণে শৰ্ট পইণ্টত বনাইছোঁ যাতে এইবিলাক আপোনালোকে বেছি মনত ৰাখিব পাৰে ৰিভিজন টাইপ নোট বনাই দিছোঁ মই PDF বনাইছোঁ যে ৰিভিজন টাইপ হয় এইবিলাক যাতে আপোনালোকে সহজে যাতে এইবিলাক মনত পেলাব পাৰে বাৰে ৰিভিজন দিব পাৰে বন্ধুসকল এনেকুৱা মাল্টিপল চইচ কুৱেশ্যনত মই ভিডিঅ'বিলাক বনালে ভাল হ'ব নে এনেকৈ ভিডিঅ' বনালে PDF বনাই আপোনালোকৰ লগত আলোচনা কৰিম এনেকুৱা ভিডিঅ' হ'লে ভাল হ'ব আপোনালোকে নিশ্চয় কমেণ্টত মোক সাজেশ্যন দিব যেনেকুৱা আপোনালোকে সাজেশ্যন দিয়ে তেনেকুৱাকৈ মই ভিডিঅ' বনাম থেংক ইউ